নাইকাতকৈ বেছি অফাৰ দিয়া মেকআপ আৰু স্কিন কেয়াৰ এপ সেইটো হৈছে টিৰা বিউটি, য'ৰ পৰা মই এইটো পাৰ্চেল অৰ্ডাৰ কৰিছোঁ আৰু মই আগতেও বহুত অৰ্ডাৰ কৰিছোঁ। তাত বহুত ভাল ভাল অফাৰ আৰু লগতে ফ্ৰীবিজো দিয়ে। ব'লক চাওঁ মই কিমান টকাৰ অৰ্ডাৰ কৰিলোঁ আৰু মই কিমান অফাৰ পালোঁ আৰু লগতে ফ্ৰীবিজ কি দিছে। একচুৱেলি মই দুটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ টিৰাৰ পৰা, চ' আপোনালোকক মই দুইটাই দেখাম। ফাৰ্ষ্ট অৰ্ডাৰটো হৈছে এটা ৰোমেণ্ট লিপ টিণ্ট, এইটো মই লগাই আছোঁ দেখিছে, প্লাম কক, বহুত ধুনীয়া কালাৰ হয়। এইটোৰ প্ৰাইচ হ'ল এৰাউণ্ড 900 চামথিং, মই অফাৰত 890ত কিনিছোঁ। আৰু নেক্সটটো হ'ল এইটো বিউটি অফ জোচনৰ এইটো ছানস্ক্ৰীণ, এইটো বহুত ভাল হয়। ইয়াৰ ৰিটেইল প্ৰাইচ হৈছে এৰাউণ্ড 1500, মই এইটো 1300ত কিনিছোঁ আৰু দুইটা মিলি এৰাউণ্ড 2240 ৰুপিজ মান হয় টোটেল, কিন্তু মই কিনিছোঁ 1740 ৰুপিজত। আৰু ইয়াৰ লগত মই ফ্ৰী পাইছোঁ ইনিছফ্ৰীৰ এইটো ট্ৰেভেলিং চিৰাম, এইটো বহুত ভাল হয় ব্ৰেণ্ডটো, এইটো মই ইউজো কৰিছোঁ আগতে। আৰু এটা পাইছোঁ এইটো এটেড হাউচৰ এইটো মইশ্চাৰাইজাৰ, এইটো বহুত ভাল হয়, এতিয়া মই এইটো ইউজ কৰি আছোঁ, যদিও এইটো ট্ৰেভেল চাইজ হয় কিন্তু বহুত দিন যাব মই জানো। আৰু লগতে ছেকেণ্ড পাৰ্চেলটো হৈছে স্কিন 1004ৰ এইটো এটা ফেচ ৱাছ। ইয়াৰ মই এতিয়া চিৰামটো ইউজ কৰি আছোঁ, বহুত ভাল হয়। আৰু এতিয়া মই এটা ফেচ ৱাছটো অৰ্ডাৰ কৰিছোঁ, এইটো হ'ল প্ৰাইচ আপোনাৰ 1250 ৰুপিজ, বাট এইটো মই অফাৰত 1000 ৰুপিজত কিনিছোঁ। আৰু এইটো হ'ল বডি ৱাইজৰ এইটো বডি ৱাছ, এইটোও বহুত ভাল হয়, এইটো ইউজ কৰি চাব পাৰে। ইয়াৰ প্ৰাইচ 500, কিন্তু মই 440 ৰুপিজ মানত কিনিছোঁ টিৰাত। চ' এই দুইটা মিলাই হৈছে এৰাউণ্ড 1600, কিন্তু মই এইটো 1200ত কিনিছোঁ। আৰু ইয়াৰ লগত মই ফ্ৰী পাইছোঁ মেকআপ ৱাইপছ আৰু লগতে এটা কাজল শ্বাৰ্পনাৰ। চ' দেখিছে 2240 ৰুপিজৰ বস্তুখিনি মই 1740 ৰুপিজত পাইছোঁ, আৰু ইফালে আপোনাৰ 1600ৰ বস্তুখিনি মই পাইছোঁ এৰাউণ্ড 1200ত। চ' 400 ৰুপিজ অফ পাইছোঁ আৰু লগতে ফ্ৰী বস্তু পাইছোঁ। চ' সেইটো কম্পেৰিজনত মই নাইকাতকৈ এইটোত অৰ্ডাৰ কৰি বেছি ভাল পাইছোঁ। আপোনালোকে সেইটো হিচাপতে